গুড আইমছি ফ্ৰেণ্ড আজি মই আপোনালোকৰ লৈ আহিছোঁ আজি IMC আজি নতুন এপছ লঞ্চ কৰিছে তো আজি নতুন এপছত আজি আপোনালোকে প্ৰডাক্ট কেনেকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব তাৰ ওপৰত আজি আমি এই ভিডিঅ'টো মই বনাবলৈ চেষ্টা কৰিছোঁ সো কাইণ্ডলি ভিডিঅ'টো আপোনালোকে কন্টিনিউ চাই থাকিব তো প্ৰথমতে আজি আপুনি যেতিয়া এপছ ওপেন কৰাৰ লগতে আপুনি দেখি পাব লগে দেখি পাব প্ৰথম আপুনি ডিসপ্লেতে দেখি পাব ইয়াত গোটেই ক্যাটাগৰী যিমানখিনি ক্যাটাগৰী আমাৰ প্ৰডাক্ট আছে সকলো ক্যাটাগৰী ইয়াত শো কৰিব শো কৰাৰ পিছত আজি শো কৰাৰ পিছত আপুনি দেখি পাব যে ইয়াত যেনেকৈ ধৰি লওক হেল্থ কেয়াৰ হোক হেল্থ কেয়াৰত মই শো কৰাইছোঁ তো হেল্থ কেয়াৰ মোক কিছু প্ৰডাক্ট লাগে যেনে ধৰি লওক আপোনাৰ আমাৰ মাদাৰ প্ৰডাক্ট আছে শ্ৰী তুলসী তো শ্ৰী তুলসী মাই ডিয়াৰ ফ্ৰেণ্ড শ্ৰী তুলসী আজি 200 প্লাস বেমাৰত আজি কাম কৰে আজি আমাৰ শ্ৰী তুলসী মাৰ্কেটত আপোনাৰ ধামাকা আজি ব্যৱসায় চলি আছে তো আজি শ্ৰী তুলসী মোক অলপ বেছিকৈ লাগিব সো ইয়াত কোৱান্টিটি আপুনি চেক কৰিব যে কিমান পিস আপোনাক লাগিব তো মোক এতিয়া ধৰি লওক আপোনাক মিনিমাম 10 পিস মই অৰ্ডাৰ কৰিছোঁ তো আজি এডেড টু কাট কৰক এডেড টু কাট কৰাৰ পিছত অলৰেডি আপোনাৰ শ্ৰী তুলসী এড হৈ যাব এড হোৱাৰ পিছত আপুনি বেক মাৰিব বেক মৰাৰ পিছত আজি আপুনি বেলেগ কিবা প্ৰডাক্ট যদি লাগে মই যেনেকৈ ধৰি লওক আজি ডেটত যেনেকৈ গৰমৰ ছিজন আহিছে জীৱন শক্তি মোক আজি ঘৰত কালিয়ে কৈছিলে যে জীৱন শক্তি লাগে তো জীৱন শক্তি এতিয়া আনি থ'ব লাগিব কাৰণ আজি এনাৰ্জি ড্ৰিংক আমাৰ যেহেতু দৰকাৰ আছে আজি আমি মার্কেটৰ যি ম্যাঙ্গো মজা খাই আমাৰ একো বেনিফিট নাই তাত অলৰেডি কেমিকেল আছে সো আমাৰ কেমিকেল ফ্ৰী যেহেতু আমাৰ জীৱন শক্তি আছে তো এনাৰ্জি ড্ৰিংক আমি ইয়াৰ পৰাই লওঁ তো আজি আমি এনাৰ্জি ড্ৰিংক মই 2 পিস আজি অৰ্ডাৰ কৰিছোঁ এডেড টু কাৰ্ট কৰাৰ পিছত আজি আপুনি ইয়াত দেখি পাব যে অলৰেডি আপুনি বাস্কেটত দেখি পাইছে ওপৰত আপুনি চুকত দেখি পাইছে টু প্ৰডাক্ট অলৰেডি আপোনাৰ সিলেক্টেড হৈ গৈছে ইয়াৰ পিছতে আজি ধৰি লওক আজি পাৰ্সোনালি কেয়াৰৰ মই কিছু প্ৰডাক্ট ল'ম যেনে ধৰি লওক আমাৰ টুথপেষ্ট মোৰ আদায় হৈছে তো ডেন্টাল ক্ৰীম মই এটা লৈ লৈছোঁ ডেন্টাল ক্ৰীম আজি আমাৰ ইয়াত ধুনীয়া ডেন্টাল ক্ৰীম আছে যেটো ডেন্টাল ক্ৰীম আপুনি ডিপিট অনলি 95তে পাব আজি যেটো MRP বেসিক আছে তো ইয়াত মই এটা লৈ লৈছোঁ তো আজি আপোনাৰ ক'বলৈ গ'লে ডেন্টাল ক্ৰীম এটা লৈ ল'লোঁ তাৰপিছত ইয়াৰ পিছতে আজি ধৰি লওক আৰু পাৰ্সোনালি কেয়াৰৰ কিছুমান বস্তু মোক লাগিছিল যেনে স্কিন কেয়াৰ সোপ আজি মই মিনিমাম 3টামান লৈ লৈছোঁ একমাহ আমি অলৰেডি গুচি যায় মোৰ 3টাত তো 3 পিস মই স্কিন কেয়াৰ সোপ লৈ লৈছোঁ স্কিন কেয়াৰ সোপ লোৱাৰ পিছতে আজি আপোনাৰ গৰমৰ সিজন আজি আমাৰ পাৰফিউমটো লাগিব তো ডিঅড্ৰেন্ট এটা লৈ লৈছোঁ তো এইটো আপুনি 1 পিসে লৈ লৈছোঁ তো মাই ডিয়াৰ ফ্ৰেণ্ড তো আজি আমি যিমানখিনি প্ৰডাক্ট আজি আমাৰ ইয়াত আছে আপোনাৰ সকলো প্ৰডাক্ট আপুনি ঘৰৰ প্ৰডাক্ট যদি আপুনি 100% অৰ্গেনিক 100% হাৰ্বেল 100% আয়ুৰ্বেদৰ আপুনি প্ৰডাক্ট ইউজ কৰিব পাৰিব আৰু আপোনাৰ বেমাৰ আজাৰৰ পৰা বাচি থাকিব পাৰিব তাৰপিছত এতিয়া আকৌ মই যেহেতু ফুড প্ৰডাক্টত আহিছোঁ ফুড প্ৰডাক্টত মোক লাগিছিলে আপোনাৰ সন্ধ্যা নিমখ এইটো সন্ধ্যা নিমখ পাই গ'লো তো সন্ধ্যা নিমখ মই 1 পেকেট মই সন্ধ্যা নিমখ লৈ লওঁ তো এনেকৈ কৰি আজি মই যেতিয়া আপোনাৰ ঘৰত অকমান মই পাচলিৰ খেতি কৰিছোঁ সো পাচলিৰ খেতিৰ কাৰণে মই আজি যেহেতু পাচলিটো আজি আমাৰ এগ্ৰো বুষ্টাৰ এক্টিভেটৰ মোক দৰকাৰ আছে তো এগ্ৰো হাৰ্বেল এগ্ৰো গ্ৰোথ বুষ্টাৰ এটা মই হাফ লিটাৰ এগ্ৰো গ্ৰোথ বুষ্টাৰ আপোনাৰ হাফ লিটাৰ এটা লৈ লৈছোঁ ওৱান লৈ লৈছোঁ এড টু কাট কৰিছোঁ আৰু আপোনাৰ এগ্ৰিকালচাৰ প্ৰডাক্ট এটা লৈ লৈছোঁ তাৰপিছত আপোনাৰ হাঁহ কুকুৰাৰ কাৰণে আজি আপোনাৰ বিশেষকৈ এলোভিটা আছে তো এলোভিটা মই 1 পেকেট এলোভিটা লৈ লওঁ তো এলোভিটা আপোনাৰ এনেকৈ আপুনি 1 পেকেট লাগে মই 2 পেকেটে লাগে এজনৰ আৰু অৰ্ডাৰো আছিলে তো মই দুটা লৈ লৈছোঁ তো মাই ডিয়াৰ ফ্ৰেণ্ড তো এনেকৈ কৰি আপোনালোকে অলৰেডি মোৰ মোটামুটি প্ৰডাক্ট আজি অৰ্ডাৰ কৰা হৈছে আজি বৰ্তমান অৰ্ডাৰ কৰাৰ পিছত আপুনি যেটো বাস্কেট দেখি পাইছে বাস্কেটটো আপুনি ক্লিক কৰি দিয়াৰ লগে আপুনি তাত গোটেই আপুনি কিমানখিনি অৰ্ডাৰ কৰিছে গোটেই ডাটাটো ওলাই পৰাৰ পিছত আপুনি ইয়াত দেখি পাইছে যে টোটেল আপোনাৰ ডিপি ৰেট 3678 টকা হৈছে আৰু 1319 পইণ্ট পাইছোঁ তো চেক আউট কৰাৰ পিছত আপুনি চেক আউট যেতিয়া কৰিব আপোনাৰ অলৰেডি নিজৰ এড্ৰেছটো আহি যাব এড্ৰেছটো অলপ দেৰি যদি আপুনি টাচ কৰি ৰাখে তেতিয়া আপোনাৰ এড্ৰেছটো টাচ কৰাৰ পিছতে আপোনাৰ দেখিব পে অপচন আহি যাব পে অপচনত আপুনি পে নাও কৰাৰ লগে আপোনাৰ সিস্টেম পাব যে আপুনি কেনেকা ধৰণত আপুনি পে কৰিব বিচাৰিছে আজি আপুনি ডেবিটৰ মাধ্যমত পে কৰিব বিচাৰিছে নে আপোনাৰ ধৰি লওক ক্ৰেডিটৰ নেট বেংকিং কৰিব বিচাৰিছে নে ওয়ালেটৰ মাধ্যমত কৰিব বিচাৰিছে তো আপোনাৰ কথা তো মই ইউপিআই কৰিব বিচাৰিছোঁ তো ইউপিআই অপচনটোত যাব আপুনি ইউপিআই অপচনত আপুনি জেনাৰেল কিউআৰ পাব জেনাৰেল কিউআৰ কৰাৰ পিছত আপুনি এইটো স্ক্ৰীনশ্বট মৰাৰ পিছত আপুনি ইয়াত আপুনি স্কেনাৰ কৰে দিয়াৰ লগে আপুনি অলৰেডি আপোনাৰ বিজনেছ আপুনি অলৰেডি আপোনাৰ এক অৰ্ডাৰ হৈ যাব তো থ্যাংক ইউ সো মাচ মাই ডিয়াৰ ফ্ৰেণ্ড তো আজি মই আপোনালোকক চেষ্টা কৰিলোঁ যে আজি শিকাবৰ কাৰণে যে যাতে এনেকৈ আপুনি প্ৰচেছত যদি যায় তেতিয়া আপোনালোকে অলৰেডি ইজি প্ৰচেছত আজি IMC প্ৰডাক্ট সকলো প্ৰডাক্ট আপুনি ইয়াৰ পৰা
অৰ্ডাৰ কৰিব পাৰিব। তো থেংক ইউ ছ' মাছ, গুড টাইম চি এভৰিৱান। যদি ভিডিঅ'টো ভাল লাগে তো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ, গুড টাইম।